হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান ফানি চায়েৰী ক'বলৈ আগবাঢ়িছোঁ। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানুহ ধনী হ'লে পাহৰি যায় সিও এদিন গৰীব আছিল, আৰু টিচাৰসকলেও পাহৰি যায় যে সিও এদিন ছাত্ৰ আছিল। আজিকালি প্ৰেমবোৰো ৰাজনৈতিক দলৰ দৰে হৈছে। কেতিয়া কাৰ লগত মিলি চৰকাৰ গঠন কৰে গমেই পোৱা নাযায়। এটা প্ৰশ্ন, প্ৰেম কাক বোলে? ই এনে এটা কলা যাৰ মাধ্যমেৰে নিজৰ সুস্থ জীৱনক ব্যস্ত কৰি ৰাখে আৰু সুখ শান্তি সকলো নলাত জলাঞ্জলি দিয়ে। হালত মৰিল হালোৱা গৰু, গোহালিত মৰিল গাই, ৱাহ ৱাহ। হালত মৰিল হালোৱা গৰু, গোহালিত মৰিল গাই, ৱাহ ৱাহ। কেটিএম চলাই হিৰো পৰিল, টিকা ঠেকেচা খায়। নিজৰ সৌন্দৰ্যৰ প্ৰতি অহংকাৰ হ'লে নিজৰ ভোটাৰ কাৰ্ডটো চালেই হ'ল। ভণ্টিসকলক কৈছোঁ, চোৱা ভণ্টি, ইমান লেভেল মাৰি লাভ নাই। বিয়াৰ পাছত তোমালোকে মেক্সি পিন্ধি ডেক্সিয়ে ধুব লাগিব। পৃথিৱীৰ 4টা কঠিন কাম। 1 নম্বৰতে হৈছে পৰুৱাৰ মুখত লিপষ্টিক লগোৱা, 2তে হৈছে গড়ক কোলাত তোলা, 3 নম্বৰতে হৈছে মকৰাক কাপোৰ পিন্ধোৱা, আৰু 4 নম্বৰতে হৈছে ছোৱালীক কথা বুজোৱা। মা, 14 ফেব্ৰুৱাৰীত মোৰ এক্সট্ৰা ক্লাছ আছে। মাজনী, 20 বছৰৰ আগতে এক্সট্ৰা ক্লাছ কৰিবলৈ গৈ তোমাৰ জন্ম হৈছিল, সেইকাৰণে মোক ফাঁকি দিব নালাগে।